মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল আমি খুব কম দিনৰ ভিতৰত নমস্কাৰ, এই মুহূৰ্তত অসমৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ বাবে সুখবৰ। অৱশেষত প্ৰস্তুতি সম্পূৰ্ণ হৈছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট। যিকোনো মুহূৰ্ততে ঘোষণা কৰা হ'ব পাৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। উল্লেখযোগ্য যে বান প্ৰস্তুতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল আয়োজন কৰা হৈছে। এই সংবাদমেলতে পৰীক্ষাৰ শিক্ষাৰ্থীসকলৰ ৰিজাল্ট সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম, যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক এনেধৰণৰ ভিডিঅ'সমূহ পাবৰ কাৰণে। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল আমি খুব কম দিনৰ ভিতৰত মানে এনি ডে বুলি ক'ব পাৰে, খুব কম দিনৰ ভিতৰতে আমি ঘোষণা কৰিম। আৰু এতিয়ালৈকে আমি বানপানীৰ কাৰণে কোনো বিশেষ আমি ব্যৱস্থা আমি কেনচেল কৰা নাই। কিন্তু যি ইণ্টাৰভিউ আছে, পৰীক্ষা আছে, যিহেতু বৰাক উপত্যকাৰ পৰা মানুহ এটা আহিব নোৱাৰিব, হোজাইৰ পৰা মানুহ আহিব নোৱাৰিব, গতিকে ৰাজ্য চৰকাৰৰ ইণ্টাৰভিউ পৰীক্ষা আদিক আমি ৰিচিডিউল কৰিব কৈছোঁ। কিন্তু গুণোৎসৱ ৰিচিডিউল কৰাৰ কথাটো অহা নাই, কাৰণ সেই গুণোৎসৱ জিলাবিলাকত এতিয়ালৈকে বানপানীৰ বিশেষ প্ৰভাৱ পৰা নাই, বা যদিও প্ৰভাৱ পৰিছে আমি ভাবোঁ তথাপিতো নিয়াৰিকৈ গুণোৎসৱ হৈ যাব, যিহেতু আমি এতিয়াও শ্ৰেণীসমূহ বাতিল কৰা নাই। কিন্তু পৰীক্ষাসমূহ আমি য'ত পৰীক্ষা আছে তেওঁলোকক আমি ৰিচিডিউল। ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব। আমাৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইজ।